পাৰ্কখন আগতকৈ উন্নতি হ'ল। আপোনালোকক দেখুৱালোঁ। আহিছিলোঁ কষ্ট কৰি আৰু আপোনালোককো সেইবাবে অকণমান কষ্ট কৰি দেখুৱাইছোঁ। সেই ফ্ৰণ্টৰ পৰা অকণমান দেখুৱাই ভিডিঅ'টো। নমস্কাৰ বন্ধু বান্ধৱীসকল, কি খবৰ আপোনালোকৰ? আজি বহুত দিনৰ মূৰত মোৰ ইউটিউব চেনেলটোত এটা ভিডিঅ' দিওঁ বুলি ভাবিলোঁ। যিহেতুকে গৰম বন্ধ হৈ আছে আৰু গৰম বন্ধ উপলক্ষে ল'ৰা ছোৱালীকেইটাক ফুৰাবলৈ আনিছোঁ তেজপুৰলৈ বুলি। যিহেতু তেজপুৰলৈ বিশেষকৈ চাবলগীয়া বস্তু আছে। ধুনীয়া এটা পৰিৱেশত দেখিছেনে? আপোনালোকৰ বাবে ভাবিলোঁ ভিডিঅ' এটা প্ৰস্তুত কৰোঁ। আগতে আহিছিলোঁ বহুত দিনৰ আগতে, যেতিয়া কলেজত পঢ়ি আছিলোঁ তেতিয়াই পিকনিক পাৰ্টিত যাওঁতে সেইবোৰ দিন মনলৈ আহি গৈছে আৰু এতিয়া। আৰু তেতিয়া ইমানখিনি উন্নত মানৰ নাছিলে বাৰু, এতিয়া বহুতখিনি উন্নত কৰিলে। আৰু এইফালে অগ্নিগড় ভাগ দেখিছেনে? এইফালে আছে। তাৰপিছতে হৰিহৰৰ যুদ্ধখনৰ চিত্ৰখিনি এইফালে আছে, দেখাম দেই ৰ'ব আপোনালোকৰ। এইফালে ঘূৰি যাওঁ মই। আৰু এইটো পানীৰ যেন আছিলে ওপৰত বাৰু, এতিয়া ইয়াত পানী আছে। কিবা কিবি কৰোঁ বুলিও কৰিব পাৰি। তাৰপিছতে এইফালে এইফালে বেংক ছটা বহিবলৈ ধুনীয়াকৈ দি থোৱা থাকে যে, আমাৰ বেটি আহিছে। কেনেকুৱা লাগিছে চাই? দৌৰি ফুৰিছে চাবলৈ পায়। হৰিহৰৰ যুদ্ধখিনি ধুনীয়াকৈ ৰং পেইণ্ট কৰা হৈ আছে। আগতে যেতিয়া আহিছিলোঁ তেতিয়া মানে ৰং চং ভালকৈ দিয়া হোৱা নাছিলে। আৰু এতিয়া ধুনীয়াকৈ মানে চবতে যিহেতু পৰিৱৰ্তনেই হৈছে। সেয়া চাওক, হৰিহৰৰ যুদ্ধ। হৰি হ'ল কৃষ্ণ, হৰ হৰ মহাদেৱ। হৰিহৰৰ যুদ্ধ। আৰু এইফালে ওপৰ ভাগলৈ লৈ যাওঁ বলক আপোনালোকক। এইখিনিও উন্নত মানৰ হ'ল। যিহেতু আগতে ইয়াত ওপৰলৈ উঠি আহিলে ভাগৰ লাগিলেও মানে হাতত যদি এটোপা পানী লৈ নহা হয় তেতিয়া মানে অৱস্থা বেয়া হৈ যায়। কিন্তু এতিয়া আকৌ দোকান এখনো ব্যৱস্থা কৰিলে বাৰু দেই। কহমানি পোৱালি লৈ আহিছোঁ। দোকান আৰু এইফালে তাতকৈ বেছি ওপৰলৈ প্ৰাকৃতিক সৌন্দৰ্য উপভোগ কৰিবলৈ এইটো এটা ঘৰ বনাই দিছে। এইফালে হওক অশোক স্তম্ভ, আৰু এইফালে মুখা চিত্ৰলেখা ষ্টেচু। যিহেতু চিত্ৰশিল্পত পাকৈত আছিলে। এইফালে দেখা পাইছেনে অনিৰুদ্ধ কেনেকৈ আঁকি দিছিলে। আৰু এইফালে কি আছে তোমাক দেখাওঁ ৰ'ব। আজি যিহেতু দেওবাৰ, মানুহৰ লগত হৈছে বৰ যথেষ্ট। বন্ধুবৰ বিবাহ বুলি কাক কোৱা হয় আজিহে গম পালোঁ দেই। ঊষা অনিৰুদ্ধৰ এনেদৰে মানে পতা বিয়াখনেই কয়। এনেদৰে এতিয়াও বিয়া নোহোৱাকৈ থকা নাই বাৰু, হৈয়ে থাকে। আৰু এইফালে ভিউটো আকৌ এবাৰ এইফালৰ পৰা দেখাই দিছোঁ আপোনালোকক। তাৰপিছতে এইফালে আপোনালোকক দেখাম যেনেকৈ মানে চিত্ৰলেখা সখীয়ে ঊষাৰ সখীয়েকে অনিৰুদ্ধক আনিছিলেগৈ হৰণ কৰি। এইফালে দেখিছিলে ইয়াতে লিখা হৈ আছে চিত্ৰলেখাৰ অনিৰুদ্ধ হৰণ বুলিকে। সেইবাবে গম পাইছোঁ আৰু আপোনালোককো জনাব পাৰিছোঁ। আৰু এয়া ইমানেই, বেছিকৈ নেদেখাওঁ যিহেতু বহুত বেছি দীঘলীয়া হ'লে ভিডিঅ'টো কোনেও নাচাব। বহুত বেছি ওপৰলৈ উঠি আহিছোঁ, কণমানিটো আহিছে যিহেতু। আৰু কেনেকুৱা পালে ভিডিঅ'টো চাই আজি জনাব। অগ্নিগড়ৰ পাৰ্কখন আগতকৈ উন্নতি হ'ল।
আপোনালোকক দেখুৱালোঁ। আহিছিলোঁ কষ্ট কৰি আৰু আপোনালোককো সেইবাবে অকণমান কষ্ট কৰি দেখুৱাইছোঁ। সেই ফ্ৰণ্টৰ পৰা অকণমান দেখুৱাই ভিডিঅ'টো সামৰিম, চাই থাকক। এইকেইটা ষ্টেপ বগাই মেলি আহিছোঁ, অৱস্থা বেয়া আজি। ইয়াৰ পৰা তলৰ দৃশ্য চাওক। আৰু এইফালে আমাৰ হৰ হৰ মহাদেৱ বহি আছে। পাহাৰত উঠি আছে, দেখাই দিম এতিয়া তোমালোকক। কয়লাখাত বহি আছে, কয়লাখাত। ফটো এটা মাৰিম তোমাক দেই, ৰবা বেটি, তোমাক ফটো এটা মাৰিম। এইখন আমি যিখন চাইছিলোঁ সেইখনে বাৰু পালোঁহি। এতিয়া আকৌ নতুনকৈ ৰিপেয়াৰিং কৰিব। এইফালে লিফ্ট বনাই আছে। ক'লে ক'লে যাব পাৰিব লিফ্টত? ক'লে ক'লে যাব পাৰিব এইটো লিফ্টটো? হনুমান মন্দিৰ যাব আৰু হেৰি যাব কৰি তালৈ যাব, চবলৈ যাব। হেৰি চালোঁ বাৰু।